বন্ধুসকল এই চক পেৰা অতি সহজতেই ঘৰতে প্ৰস্তুত কৰিব পাৰি আহকচোন চাও কেনেদৰে মই পেৰাখিনি প্ৰস্তুত কৰিছো নমস্কাৰ বন্ধুসকল বন্দিতাস কিচেনলৈ আপোনালোকক স্বাগতম আজি মই আপোনালোকলৈ লৈ আহিছো বেচনৰ পেৰা অতি কম সময়তে আৰু বহুত পেৰাও প্ৰস্তুত কৰিব পাৰিব মই 1 লিটাৰ গাখীৰতে প্ৰায় 20-30 টাতকৈ বেছি পেৰা প্ৰস্তুত কৰি দেখুৱাম আহকচোন বেচনৰ পেৰা প্ৰস্তুত কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয় চাই লওঁ বেচনৰ পেৰাৰ কাৰণে মই এখন ডাঙৰ চামুচে 2 চামুচ মান বেচন লৈছো 1 লিটাৰ গাখীৰ লৈছো এই চাহখোৱা কাপত 1 কাপ মই চেনি লৈছো আৰু 1 চামুচ দেশী ঘি লৈছো মই কেৰাহীখন অকমান গৰম কৰি এটা দেশী ঘিখিনি ইয়াত দি দিছো ঘিখিনি ভালদৰে এনেকৈ স্প্ৰেড কৰি দিব ঘিখিনি গলি গৈছে এতিয়া মই গাখীৰখিনি ইয়াত দি দিম এতিয়া গেছত ভালদৰে গাখীৰখিনি পগাই থাকিব মই মিডিয়াম ফ্লেমত দিছো আপোনালোকে হাই ফ্লেমতো দিব পাৰে মই অকমান পেৰাৰ কালাৰটো হলে ভাল পাওঁ কাৰণে মিডিয়াম ফ্লেমত দিছো আৰু গাখীৰখিনি অলপ সময় 10 মিনিট মান সময় পকাই থাকিম এনেকৈ মই গাখীৰখিনি অলপ সময় পকাই আছো হাই ফ্লেমতো পকাব পাৰে একো দিগদাৰ নাই কাৰণ গাখীৰখিনি পকাই অকমান টান হোৱালৈকে 10 মিনিট মান সময় লাগিব গাখীৰখিনি ফেন উঠি যাবলৈ নিদিব এনেকৈ অলপ সময় মুৰে মুৰে গাখীৰখিনি লৰাই থাকিব মোৰ গাখীৰখিনি ভালকৈ উতল অহাৰ পিছত মই চেনিখিনি ইয়াত দি দিম চেনি আপোনালোকে সোৱাদ অনুসৰি অকমান কম বেছি কৰিব পাৰে মই 1 লিটাৰ গাখীৰৰ কাৰণে চাহ খোৱা কাপটোৱে 1 কাপ চেনি দিছো এয়া সব মোক গাখীৰখিনি পুৰা ডাঠ হৈ গৈছে এনেকুৱা ডাঠ হলে এতিয়া আপুনি হেতাখন এৰিব একদম পগাই থাকিব কাৰণ যদি এৰি দিয়ে তলফালে ধৰিব পাৰে মানে একেবাৰে এতিয়া মই ইয়াত বেচনখিনি এড কৰিব পৰা হয় মই বেচনখিনি ইয়াত এড কৰি দিম এয়া সব বেচনখিনি মিক্স কৰি আৰু তেতিয়া গেছৰ ফ্লেম মিডিয়ামৰ পৰা লোৰ মাজত ৰাখিব হাই বা মিডিয়াম নাৰাখিব কাৰণ সোনকালে গাখীৰখিনি কেৰাহীত লাগি যাব পাৰে আৰু লৰাই থাকিব মই কথা এটা ক'বলৈ আপোনালোকক পাহৰি গৈছিলো মই বেচনখিনি কেঁচাই দিয়া নাই এখন কেৰাহীত গৰম কৰি লৈছো বেচনখিনি এখন কেৰাহীত গৰম কৰি লৈছো লৈ পেলাইহে গাখীৰত এড কৰি দিছো এয়া সব মোৰ পেৰাৰ ডোটো একদম টান হৈছে আৰু এনেকুৱা সময়ত আপুনি হেতাখন একেবাৰে এৰি নিদিব আপোনাৰ হাতখন অকমান বিষাব পাৰে কিন্তু আপুনি এনেকৈ অতি সঘনাই লৰাই থাকিব নহলে তলফালে অকমান জ্বলি যোৱাৰ চান্স থাকে আপুনি সব মই লৰাই আছো কাৰণে মোৰ তলত একো লগা নাই আৰু এনেকৈ সুন্দৰকৈ আপুনি ঘনাই লৰাই থাকিব সব মোৰ ডোখিনি কেৰাহীৰ পৰা ওলাইছে এইখিনি প্ৰায় পেৰা প্ৰস্তুত কৰিব পৰা হৈ গৈছে মোৰ পেৰাৰ ডোটো হৈ গৈছে এইখিনি মই অকমান ঠাণ্ডা হ'বৰ কাৰণে এতিয়া ৰাখি দিম সব মোৰ পেৰাৰ ডোটো প্ৰস্তুত হৈ গৈছে কোনো লাগিও ধৰা নাই একদম ধুনীয়াকৈ প্ৰস্তুত হৈ গৈছে আপোনালোকে যেতিয়া পেৰাটো বনাব তেতিয়া হাতত অকমান দেশী ঘি লগাই ল'ব এতিয়া মই এটা এটাকৈ পেৰা বনাই যাম দুটালৈ মই কেইবাটাও ডিজাইনৰ আপোনাৰ পেৰা দেখুৱাম এইটো আমি যেটো নৰমাল সদায় বজাৰত দেখিবলৈ পোৱা পেৰা হৈছে এনেকৈ আপুনি বল এটা সৰুকৈ বনাই ল'ব হয় বোলে এনেকৈ অকমান হাতখনে হেঁচা মাৰি দিব আৰু আঙুলিটোৰে দি দিব আমাৰ পেৰাটো প্ৰস্তুত হৈ গৈছে ইয়াত বেচন দিলেও আপোনাৰ খাবলৈ একদম সোৱাদত একদম কিনা পেৰাটোৰ নিচিনা হয় আপুনি এনেকৈ এদিন বনাই চাবচোন কম গাখীৰতেই বেছি পেৰা প্ৰস্তুত হয় আৰু খাবলৈও অতি মানে কি হয় মুখ ৰুচন হয় সব আপুনি অকমান হেৰি কৰি এনেকৈ জুঙা কৰিও পেৰাটো প্ৰস্তুত কৰিব পাৰে কাৰণ আমি এনেকুৱা পেৰাও
বজাৰত পাওঁ। ঘৰতে আপুনি অতি সহজতে বজাৰত পোৱা ধৰণৰ পেৰা প্ৰস্তুত কৰিব পাৰে। পেৰা নহয়, যিকোনো মিঠাই অতি সহজতে প্ৰস্তুত কৰিব পাৰি। আমি আচলতে চেষ্টা কৰিহে চোৱা নহয়, আৰু সময়ৰো কেতিয়াবা অভাৱ হয়। এতিয়া লকডাউনত ইমান কামো নাই, আমি এনেকৈ ঘৰতে 2-4টা মিঠাই প্ৰস্তুত কৰি পৰিয়ালৰ লোকক অতি সুখী কৰিব পাৰোঁ। এয়া চাওক, মোৰ পেৰাখিনি প্ৰস্তুত হৈ গৈছে। এইখিনি অতি ছফ্ট হয় আৰু খাবলৈও অতি সুন্দৰ হয়। আপোনালোকে এনেদৰে ঘৰতে সহজতে পেৰা প্ৰস্তুত কৰি খাব পাৰিব। ই বনাবলৈও বেছি সময়ৰ প্ৰয়োজন নহয় আৰু খাবলৈও অতি সোৱাদযুক্ত হয়। আপোনালোকে বিভিন্ন ধৰণৰ শ্বেপ দি ল'ব পাৰিব। এনেকৈ আপোনালোকেও এদিন বনাই পেলাই পৰিৱেশন কৰিব আৰু কেনে পালে মোক জনাবলৈ নাপাহৰিব। যিসকলে মোৰ চেনেলটো নতুনকৈ প্ৰথমবাৰৰ বাবে চাইছে, তেওঁলোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।